অসম নাৰ্ছ সন্থাৰ 4দিনীয়া আন্দোলন আজি সমাপ্ত হ'ল চৰকাৰে আন্দোলনকাৰী নাৰ্ছসকলক নিদিলে আশ্বাস গণতান্ত্ৰিক সংগ্ৰামীসকলক আৰক্ষী হতুৱাই কৰালে গ্ৰেপ্তাৰ ডিপুত আটাইবোৰ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ টুমপ্ৰেঙত সফল সামৰণি তৃতীয় সংখ্যক মিষ্টাৰ কাৰ্বি আংলং প্ৰতিযোগিতা তৰাদবীৰ সুনু বসুমতাৰীৰ শিৰত জিলিকিল মিষ্টাৰ কাৰ্বি আংলঙৰ খিতাপ Socheng Tentat Proyato Bhuban Terang Horani Football Tournamentor Final খেলত ৰংতাৰা পোলিং ষ্টেচন আৰু কঠালগুৰি পোলিং ষ্টেচনৰ মাজত অনুষ্ঠিত হয় খেলখন কাৰ্বি হেমটনৰ নৱনিৰ্মিত লোহাৰ গেটৰ উদ্বোধন কৰিলে সিএম ৰখাঙে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰানপি আগবাঢ়িছো প্ৰথমটো খবৰলে জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিত শাসনৰ বাগজৰি তুলি লোৱা বিজেপি চৰকাৰে অৱশেষত অহিংস সংগ্ৰামীসকলক গ্ৰেপ্তাৰ কৰি তথাকথিত শাসন যন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰিলে নিৰস্ত্ৰ আন্দোলনকাৰী নাৰ্ছসকলে বিচাৰিছিল নিজৰ ন্যায্য দাবীৰ কাৰ্যকৰীৰ দাবী চৰকাৰী নিয়মত কোনো আবেদন নিবেদনৰ যেতিয়া কোনো সফলতাৰ মুখ নেদেখিলে অৱশেষত বাধ্য হলে এদৰে আন্দোলনৰ পন্থা লবলৈ কিন্তু ৰাজ্য চৰকাৰ তথা স্থানীয় চৰকাৰে প্ৰশাসন কৰ্মীৰ হতুৱাই কৰিলে আটক এদৰে ৰোধ কৰিব বিচাৰিছে গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠ বিপৰীতে এই সমস্যা সমাধানত আগ্ৰহ প্ৰকাশ কৰা নাই চৰকাৰে আমি ন্যায় বিচাৰো নাৰ্ছ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে আজি চতুৰ্থ দিনতো উত্তপ্ত হ'ল ডিফু অসামৰিক চিকিৎসালয় প্ৰাংগণ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা ৰোগীসকলৰ এই 4 দিন কুলাই পাছিয়ে নধৰা দুৰৱস্থা হৈছে হয় নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত এইদৰে নাৰ্ছসকল 4 দিন ধৰি কৰ্তব্যত অসহযোগ পালন কৰিলে সদৌ অসম নাৰ্ছ সন্থাই বিভিন্ন বিষয়ৰ ওপৰত কাৰ্যকৰীৰ দাবী তুলি ৰাজ্যৰ বিভিন্ন জিলাৰ সদৰ চহৰসমূহস্থিত অসামৰিক চিকিৎসালয়ৰ সন্মুখত পালন কৰে অৱস্থান ধৰ্মঘট Especially in our Karbi Anglong, other PSC, CHC are working there in their own place. They are doing the strike in their own place. But it is all the diffusible stuff only we are here. But till date, no EM, not our Gen Director Baido, not Superintendent Sir has, not even Metron has asked why you are here, what is your demand. That's why we are very upset and we have blocked all the nursing staff. Especially the NRHM staff from which they are running the hospital till date. Those 3 days they were running the hospital with the help of this NRHM staff. For that, just to draw their attention, we have not any intention to harm any patient. And if anything happened to the patient, it's all the fault of the government, not us. Because on the date of 17, we have given letter to the government that we will go for the strike if we will not take any initiation. But the government has not given any interest. For that, we have started our strike in 26th of this month, 26th of November. We have started this strike all over Assam. Not only here, it's going on. এই ধৰ্মঘট কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সদৌ অসম নাৰ্ছ সন্থাৰ কাৰ্বি আংলং শাখাৰ উদ্যোগতো ডিপু অসামৰিক চিকিৎসালয় পালন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী যোৱা 26 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈ ৰূপায়ণ কৰা ফলশ্ৰুতিত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী পিটি হাজৰিকাই কিবা সমাধান সূত্ৰ উলিওৱাৰ পৰিৱৰ্তে সাধাৰণ সম্পাদিকা ছচিয়েল মিডিয়া গ্ৰেপ্তাৰ কৰি বিজেপি চৰকাৰে নিজা স্বাস্থ্য ডুবাই দেখুৱালে আনহাতে পাহাৰীয়া জিলাৰ স্থানীয় চৰকাৰৰ ক্ষেত্ৰত তাতোকৈ খোখৰা জিলা স্বাস্থ্য বিভাগৰ এম খনসিং দংগীয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে কথা পাতি দুখৰ খবৰলৈ ইয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে প্ৰতিবাদকাৰীসকলৰ আগত উপস্থিত থাকিবলৈ 1 মিনিট সময় হ'ল বিপৰীতে আটাইবোৰ প্ৰতিবাদী নাৰ্ছসকল গাড়ী তুলি স্থানীয় চৰকাৰৰ নিৰ্দেশ পোৱালৈ গৈ থকা ক'ত জাতি মাটি ৰক্ষাৰ বিজেপি শ্লোগান চিভিল হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্ট ডক্টৰ নকুল শ্যাম মই
আজি আমাৰ হস্পিটেল প্ৰাংগণত আমাৰ জিএনএম ষ্টাফসকলে যিটো অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰি আছে তাৰ মই ক'ব খুজিছোঁ যোৱাকালিলৈকে বৰ্তমান আমাৰ ষ্টাফ ৰেগুলাৰ জিএনএম 56 নম্বৰ তেওঁলোকে আজি ৪৪ দিনত আজি ভৰি দিছে আৰু আমাৰ এনএছএম ষ্টাফ নাৰ্ছ আমাৰ 22 গৰাকী আছে আৰু জিএনএম থাৰ্ড ইয়েৰ ষ্টুডেণ্ট তেওঁলোকৰ 55 গৰাকী গতিকে আমি যোৱাকালিলৈকে আমি 22 গৰাকী এনএছএমৰ ষ্টাফ নাৰ্ছ আৰু জিএনএম স্কুলৰ 55 গৰাকী ষ্টুডেণ্ট থাৰ্ড ইয়েৰ ষ্টুডেণ্ট এইখিনিলৈ আমি সুকলমে চলাই আছিলোঁ যোৱা ৰাতিলৈকে কিন্তু আজি ৰাতিপুৱাৰ পৰা তেওঁলোকে আমাৰ ৰেগুলাৰ জিএনএম ষ্টাফসকলে আমাৰ বাকী এনএছএম জিএনএম আৰু ষ্টুডেণ্ট তেওঁলোকক হোমত বাধা দিছে গতিকে আমাৰ হস্পিটেল কৰ্তৃপক্ষৰ পৰা মই ইতিমধ্যে মই জইণ্ট ডাইৰেক্টৰৰ লগত আলোচনা কৰিলোঁ এটা সুস্থ শৰীৰৰ অধিকাৰী হ'বলৈ হ'লে শৰীৰ চৰ্চাৰ নিতান্তই প্ৰয়োজন সেয়ে এতিয়া পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুই পাৰ্বত্য জিলাতো শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ দুৱাৰমুখ স্বৰূপ টুমপ্ৰেঙত অনুষ্ঠিত হয় তৃতীয় সংখ্যক মিষ্টাৰ কাৰ্বি আংলং 2018 কাৰ্বি আংলং বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা বডি বিল্ডিং প্ৰতিযোগিতাত পাৰ্বত্য জিলা দুখনৰ বিভিন্ন প্ৰান্তৰ বডি বিল্ডাৰ্ছসকলে শৰীৰ প্ৰদৰ্শন কৰে অনুষ্ঠানৰ শেষত চলিত বৰ্ষৰ মিষ্টাৰ কাৰ্বি আংলং খিতাপ অৰ্জন কৰে পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিৰ সুনু বসুমতাৰীয়ে অনুষ্ঠানত কাৰ্বি আংলং বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সভাপতি ৰামচন্দ্ৰ ৰংপিয়ে উপস্থিত থাকি বডি বিল্ডাৰ্ছসকলক আদৰণি জনায় এটো হল আমাৰ থাৰ্ড মিষ্টাৰ কাৰ্বি আংলং 2018 আজি যেটো কম্পিটিশ্যন আছে ইয়াৰ যিসকল উইনাৰ তেখেতসকলে অল আসাম মিষ্টাৰ অল আসাম কম্পিটিশ্যন মাজুলীত ডিচেম্বৰ 18-19 তাত পাৰ্টিচিপেট কৰিবলৈ কাৰণে আজি যেটো ইয়াত দেখা পাইছোঁ উঠি অহা যুৱক চামসকলো বহুত আছিলে প্ৰগ্ৰামত তেখেতসকলৰ যেটো উৎসাহ আজি ইয়াৰ পৰা আমি গম পাইছোঁ যে উঠি অহা অৰ্থাৎ আমাৰ এই সমাজ উন্নতিৰ পক্ষে নিবলৈ হ'লে শৰীৰ চৰ্চাটো অতি প্ৰয়োজন বৈঠালাংছৰ পৰা জাসন ইংহে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং পৰিষদ সমষ্টিসমূহত ইতিমধ্যে অনুষ্ঠিত প্ৰথম এমএসি কাপ ফুটবল টুৰ্ণামেণ্টসমূহ চলি প্ৰায় শেষ হৈ আহিছে ইয়াৰে মাজতে সচেং পৰিষদ সমষ্টিৰ কঠালগুৰি খেলপথাৰত অনুষ্ঠিত হয় প্ৰথমটো এমএসি কাপ ফুটবল টুৰ্ণামেণ্ট আজি অন্তিম তথা ফাইনেল খেলত ৰংতাৰা পলিং ষ্টেচন আৰু কঠালগুৰি পলিং ষ্টেচনৰ মাজত অনুষ্ঠিত হয় উল্লেখযোগ্য যে এমএসি কাপ ফুটবল টুৰ্ণামেণ্টৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কাৰ্যবাহী সদস্য ক্ৰমে প্ৰদীপ ৰংপি কাচে ৰংপিপি খনসিং ৰংপি আৰু এমএসি ক্ৰমে দৰসিং ৰংহাং ৰিচাৰ্ড টকবি উপস্থিত থাকে ইয়াৰ উপৰি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপসভাপতি লংকি ফাংচো আনহাতে ফাইনেল খেলৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপস্থিত হোৱাৰ লগতে সভাৰ শেষত কঠালগুৰিত থকা কাৰ্বি হেমটুনৰ সীমাবেৰা লোহাৰ গেটখন আনুষ্ঠানিক মুকলি কৰে ৰংহাঙে ASDC, KNCA আৰু KSৰ অভিনৱ কাৰ্যসূচী কাৰ্বি আংলং আৰু ডিমা হাছাও দুই পাহাৰীয়া জিলাত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰ আৰু 244 ধাৰা অনুযায়ী শীঘ্ৰে স্বায়ত্তশাসিত ৰাজ্য গঠন প্ৰক্ৰিয়া গ্ৰহণ আদি মূল দুটা বিষয় উল্লেখ কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ প্ৰতিখন সৰুবৰ ডাকঘৰৰ পৰা চিঠি প্ৰেৰণ কৰিব 30 নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কাৰ্বি আংলং আৰু ডিমা হাছাও দুই পাহাৰীয়া জিলাত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰ
আৰু 244 কথাৰ অনুযায়ী শীঘ্ৰে স্বায়ত্তশাসিত ৰাজ্য গঠন প্ৰক্ৰিয়া গ্ৰহণ আদি মূল দুটা বিষয় উল্লেখ কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ প্ৰতিখন সৰু বৰ ডাকঘৰৰ পৰা চিঠি প্ৰেৰণ কৰিব 30 নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ASDCৰ প্ৰচাৰ সম্পাদক ডেনিয়েল টেৰনে এক প্ৰেছ বিজ্ঞপ্তি যোগে কাট নিউজক এইদৰে জানিব দিয়ে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Assamese Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 a.m. to 1 p.m. Assamese Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Assamese Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8638441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিফুস্থিত এগ্ৰিকালচাৰেল গ্ৰোথ চেণ্টাৰত আজিৰে পৰা আৰম্ভ হৈছে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাণিজ্য বিভাগৰ উদ্যোগত আন্তৰ্জাতিক পৰ্যায়ৰ সেমিনাৰ দেশৰ লগতে বহি দেশৰ কেইবাজনো শিক্ষাবিদ যোগদান এই সেমিনাৰত ডিফুস্থিত বিশ্ববিদ্যালয়ৰ প্ৰভাইচ চান্সেলৰ শিৱাশিষ বিশ্বাসৰ পৌৰোহিত্যত তথা পৰিচালনাত অনুষ্ঠিত প্ৰথমটো দিনৰ সেমিনাৰত কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য সচিব মহাদানন্দ হাজৰিকা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা IBM চাচানু অধ্যাপক প্ৰাঞ্জল বেজবৰুৱা নৰ্থ ইষ্ট কমাৰ্চ এণ্ড মেনেজমেণ্ট এছ'চিয়েশ্যনৰ সভাপতি দেৱজ্যোতি দত্ত ঠেকাৰ কাকতৰ সম্পাদক লংচিং তেৰণ ইয়াৰাৰ এডিটৰ এণ্ড চিফ হেমিনোভেটিভ প্ৰফেচাৰ MP সিং প্ৰমুখ্যে নেপালৰ পৰা বিশিষ্ট সমল ব্যক্তিসকলে উপস্থিত থাকি গৱেষণা বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে International Conference on Sustainable Entrepreneurship Development organized by Assam University campus is a very big step in academia because in academia we teach only entrepreneurship, not sustainable entrepreneurship. So this seminar is all about sustainable entrepreneurship. Now the basic issue is profitability and sustainability can go together or not. Is a big issue these days. So far when we say entrepreneurship, it is concerned with profit making only. But if we allow businessmen to make profit only, then environment is going to be damaged. They will look for profit and profit only, not environment. But environment is the place where we need to live in. It is nature, and nature is our mother. International conference organized by the Department of Commerce, Assam University Difu campus, and we have around 150 delegates, including the delegate from Switzerland, University of Dhaka, Bangladesh, Oman, and Turiwan University, Nepal. And we have some delegates from North India, South India, including Annamalai University and Delhi University, Binaras Hindu University. And this is a very burning topic. This is a sustainable entrepreneurship development. And in 2015, we organized entrepreneurship in the conflict regions. Okay, this time we think that when
we think about entrepreneurship, so we have to think about a sustainable entrepreneurship. Okay, with this hope, we are organizing this conference and 2 days conference, and tomorrow also our paper presenters will be presenting, and around 104 papers will be presented in the 9 technical sessions. And today, just you have seen the inaugural session. After this, we have the panel discussion, and Mr. Susanta Talukdar, who is the editor of Nejain and the associate editor. অহা কালিলেও হ'ব বিশিষ্ট ব্যক্তিসকলৰ যোগদানেৰে গুৰুত্বপূৰ্ণ অনুষ্ঠান মংগল ইংঘে ৰিপৰ্ট কাট নিউজ অবশেষত বহু প্ৰত্যাশিত সপোন পূৰ্ণ হ'ল ৰংখাং পৰিষদীয় ৰাইজ তথা তেওঁলোকৰ জনপ্ৰতিনিধি হৰেন সিং বেৰ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাং নেতৃত্বাধীন বিজেপি সাহসীয় দলত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাত খুবেই আনন্দিত আৰু উৎসাহিত ৰংখাং পৰিষদীয় সমষ্টিৰ ৰাইজে নৱনিযুক্ত কাৰ্যবাহী সদস্য হৰেন সিং বেক 28 নৱেম্বৰত গৃহ সমষ্টিৰ ৰংখাঙত উলহ মালহেৰে আদৰণি জনায় পশ্চিম কাৰ্বি আংলঙৰ গুৰুত্বপূৰ্ণ সমষ্টি ৰংখাঙৰ জনপ্ৰতিনিধি তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাং নেতৃত্বাধীন কাৰ্বি স্বায়ত্ত পৰিষদৰ বিজেপি সাহসীয় দলত নৱনিযুক্ত কাৰ্যবাহী সদস্য হৰেন সিং বেক উষ্ম আদৰণি জনায় সমষ্টিৰ সমৰ্থক ৰাইজে এই উষ্ম আদৰণি অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং বিজেপি সভাপতি অৰুণ তেৰাং বিধায়ক ডাক্তৰ মানসিং ৰংপি বিজেপি কৰ্মী কামনি ভাংচপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে নৱনিযুক্ত জিলা গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী সদস্য হৰেন সিং বে তেওঁৰ ভাষণত সমষ্টি এলেকা উন্নয়নৰ বাবে কাম কৰি যোৱাৰ কথা ব্যক্ত কৰি সকলো কাৰ্যতে ৰাইজৰ সহায় সহযোগ আৰু সমৰ্থন কামনা কৰে কাৰ্যবাহী সদস্য হৰেন সিং বে প্ৰথমতে মই ইলেকশ্যনৰ আগতেও কৈছিলোঁ যে 5 নং ৰংখাঙত বেকৈ যোৱা কংগ্ৰেছে 15 বছৰ যে ৰাজত্ব কৰিলে সেই 15 বছৰ কালত কোনো এটা ৰাস্তাও তেওঁলোকে মেৰামতি নকৰিলে কোনো এটা ৰাস্তাও ভাল কৰিব নোৱাৰিলে গতিকে মই ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছোঁ যে যেতিয়া নিৰ্বাচিত হ'ব তেতিয়া মই ৰংখাঙত এই 5 বছৰত উচ্চল কৰি তুলিম মানে যাতায়াতৰ আপুনি কাৰ্যবাহী সদস্য হিচাপে আপুনি কোনটো বিভাগ পোৱাৰ সম্ভাৱনা আছে কি বিভাগৰ ইতিমধ্যে যোৱাকালি সন্ধিয়া 8টা বজাত নটিফিকেশ্যন আহিলে মই পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট পিডব্লিউডিত মোক দায়িত্ব দিছে আমাৰ চিএম ছাৰে গতিকে মই ধন্যবাদ দিছোঁ আৰু অকল 5 নং ৰংখাং বুলি নহয় 26টা সমষ্টিৰ যাতে যাতায়াতৰ ব্যৱস্থা সুচল কৰি তুলিব পাৰে সেই লক্ষ্যৰে মই আগবাঢ়ি যাম সকলো লগত লৈ আপোনালোকক লগত লৈ ৰাইজক লগত লৈ মই কাৰ্যটো কৰিম আৰু মোৰ আশা যে এই 5 বছৰত কাৰ্বি আংলঙত কোনো এটা ৰাস্তা বাদ নপৰিব যে য'ত মানে বোকা পানীত মানে ৰাইজে খোজ দিবলগীয়া হৈছে উল্লেখ্য ৰংখাং পৰিষদ সমষ্টিৰ এমএসিক গড়কাপ্তানি বিভাগ কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ অৰ্পণ কৰাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙক আন্তৰিক কৃতজ্ঞতা জনায় ৰংখাং সমষ্টিৰ ৰাইজে ডংকামুকামৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ বোকাজানৰ কলাক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অৰ্থাৎ এবিপি বোকাজান গোটৰ ছাত্ৰ সন্মিলনৰ সভা অনুষ্ঠিত হয় ছাত্ৰ সন্মিলনৰ উপলক্ষে অনুষ্ঠিত সভাত ডাক্তৰ নুমল মুমিনৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় সন্মিলনৰ কাৰ্যসূচী বোকাজানৰ কলাক্ষেত্ৰত বিধায়ক ডাক্তৰ নুমল মুমিনৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত এবিপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক গণেশ কুদেজি সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মাকে ধৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি মাধুৰ্য ঢেকিয়াল ফুকন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে উল্লেখ্য কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাত বিশিষ্ট অতিথিসকলে ছাত্ৰসকলক উদ্দেশ্যি ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ অধ্যয়নৰ লগতে পালন কৰিবলগীয়া সামাজিক দায়িত্ব বিষয়সমূহ আলোকপাত কৰি ভাষণ আগবঢ়ায় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ